সুপ্ৰভাত জনাইছোঁ। আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে এটা ঐতিহাসিক দিন। ভাৰতীয় জনতা পাৰ্টিত আজি আনুষ্ঠানিকভাৱে যোগদান কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আৱাসত আজি উপস্থিত হৈছে ৰাজ্যসভাৰ সাংসদ। ইতিমধ্যে যোৱাকালি তেওঁ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, আৰু তেখেত 2-4 দিন আগত কাৰ্যকৰী সভাপতি হিচাপে BPF দলৰ পৰা তেখেত পদত্যাগ কৰিছে। গতিকে BPF দলৰ মানে অন্যতম এজন প্ৰতিষ্ঠাপক বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, আৰু BPF দলৰে সাধাৰণ সম্পাদক আছিলে। সাধাৰণ সম্পাদকৰ পৰা পদত্যাগ কৰি তেখেতো আনুষ্ঠানিকভাৱে আজি বিজেপি দলত যোগদান কৰিবৰ কাৰণে আজি এই উপক্ষণত ইয়াত সমবেত হৈছে। আমাৰ মাজত অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছে, আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া আছে। এতিয়া আনুষ্ঠানিকতাখিনি অকণমান ইয়াত আমি আগবঢ়াম। প্ৰথমতে মুখ্যমন্ত্ৰী মহোদয়ে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক এখন গামোচাৰে আমাৰ দললৈ আদৰণি জনাব। ইয়াৰ পিছতে ইমানুৱেল মুছাই ডাঙৰীয়াক মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন গামোচাৰে আদৰণি জনাব। লগে লগে ৰাজ্যিক সভাপতি মহোদয়ে দলীয় আমাৰ গামোচাৰে মাননীয় বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক আমাৰ দললৈ আদৰণি জনাব। আৰু ইমানুৱেল মুছাই ডাঙৰীয়া তামোলপুৰ বিধানসভা সমষ্টিৰ বৰ্তমান বিধায়ক। গতিকে আজি আনুষ্ঠানিকভাৱে তেখেতসকলে আমাৰ দলত এখন বিশাল জনসভাত। সন্মানীয় সাংবাদিক বন্ধুসকল, আজি ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ দিন। কাৰণ আগন্তুক BTADত নিৰ্বাচন অনুষ্ঠিত হ'ব, আৰু এই মুহূৰ্তত BPFৰ দুগৰাকী জ্যেষ্ঠ নেতা আমাৰ মাননীয় বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, মাননীয় ইমানুৱেল মুছাহি ডাঙৰীয়া, দুয়োগৰাকীয়ে BPFত তেখেতসকলে উল্লেখযোগ্য দায়িত্ব বহন কৰিছিল। এগৰাকী কাৰ্যকৰী সভাপতি হিচাপে, আন এগৰাকী সাধাৰণ সম্পাদক হিচাপে, আৰু এগৰাকী ৰাজ্যসভাৰ সাংসদ হিচাপে, আৰু এগৰাকী আমাৰ বিধানসভাৰ সদস্য হিচাপে। গতিকে দুয়োগৰাকী জ্যেষ্ঠ নেতাই আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে বহু আস্থা আৰু বিশ্বাসেৰে, আৰু ভাৰতীয় জনতা পাৰ্টিৰ যোগেদি দেশ সেৱাৰ কামত আত্মনিয়োগ কৰাৰ বাবে সংকল্পবদ্ধ হৈছে। মই দুয়োগৰাকীকেই আজি আমাৰ মাননীয় ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া আৰু ৰাষ্ট্ৰীয় সমিতিৰ অন্যতম সাধাৰণ সম্পাদক সাংসদ দিলীপ কুমাৰ শইকীয়া ডাঙৰীয়াৰ উপস্থিতিত দুয়োগৰাকীকে মই আজি আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। আৰু তেখেতসকল বহু অভিজ্ঞতা সম্পন্ন ব্যক্তি। দুয়োগৰাকীয়ে অসমৰ জাতীয় জীৱনৰ বাবে তেখেতসকলে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে, আৰু তেখেতসকলে ৰাইজৰ মাজত কৰা ভাল কামৰ বাবে ৰাইজৰ আৰু বিশ্বাসৰ আস্থাৰ পাত্ৰ হিচাপে আজি অসমৰ জনজীৱনৰ মাজত কাৰ্যনিৰ্বাহ কৰি আহিছে। গতিকে মই আজি এই মুহূৰ্তত আগন্তুক BTAD নিৰ্বাচনৰ বাবে এইটো এটা শুভ বতৰা ভাৰতীয় জনতা পাৰ্টিৰ বাবে। কাৰণ ভাৰতীয় জনতা পাৰ্টিয়ে আগন্তুক BTAD নিৰ্বাচনত যে চৰকাৰ গঠন কৰিব এইটো প্ৰায় নিশ্চিত। গতিকে এই যোগদানে এই কথাটো অধিক স্পষ্ট কৰি তুলিলে। গতিকে মই আশা ৰাখিছোঁ BTAD অঞ্চলত বসবাস কৰা আমাৰ কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি এই 4খন জিলাৰ পৰম শ্ৰদ্ধাৰ ৰাইজে আজি ভাৰতীয় জনতা পাৰ্টিক যেনেধৰণে পৰিৱৰ্তনৰ স্বাৰ্থত আঁকোৱালি লৈছে,
উন্নয়নৰ স্বাৰ্থত আঁকোৱালি লৈছে, সকলোৰে নিৰাপত্তাৰ স্বাৰ্থত আঁকোৱালি লৈছে, সমন্বয়ৰ স্বাৰ্থত আঁকোৱালি লৈছে। এইটো এটা উল্লেখযোগ্য দিশ। গতিকে মই আশা ৰাখিছোঁ যে এখেতসকলৰ যোগদানেৰে এতিয়া আমাৰ শক্তি আৰু বহু বেছি বৃদ্ধি কৰিব। এইটো কেৱল BTD অঞ্চলতে নহয়, সমগ্ৰ অসমৰ ক্ষেত্ৰতে তেখেতসকলে উল্লেখযোগ্য ভূমিকা বিশ্বজিৎ দৈমা আৰু ইমানুৱেল মুছাৰী ডাঙৰীয়াই দলটোৰ হৈ পালন কৰিব পাৰিব। আৰু আমাৰ মাননীয় সভাপতি ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াৰ নেতৃত্বত আমি সকলোৱে ভাৰতীয় জনতা পাৰ্টীৰ একোগৰাকী নিষ্ঠাবান কাৰ্যকৰ্তা হিচাপে কাম কৰি আহিছোঁ। আৰু আগন্তুক দিনত মিলিত প্ৰচেষ্টাৰে আমাৰ অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ বৃহত্তৰ অসমীয়া সমাজখনৰ বাবে নিষ্ঠাৰে কাম কৰি যাম। আৰু সেই কাম যোৱা 4.5 বছৰত আমি কৰি দেখুৱাইছোঁ, সকলো জাতি জনগোষ্ঠীক আস্থা আৰু বিশ্বাসত লৈ। গতিকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো সাৰ্বজনীন নীতি, গণতান্ত্ৰিক যিটো দৃষ্টিভংগীৰে প্ৰস্তুত কৰা নীতি, সকলোকে আস্থা আৰু বিশ্বাসত লৈ দেশৰ স্বাৰ্থত নিষ্ঠাৰে কাম কৰাৰ সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস। গতিকে সেই নীতিৰ দ্বাৰা আমিও অসমৰ বুকুত সকলো জাতি জনগোষ্ঠীক লৈ কাম কৰি আহিছোঁ। আৰু সেইবাবে যোৱা 4 বছৰ কাৰ্যকালতে উল্লেখযোগ্য পৰিৱৰ্তন সম্ভৱ হৈছে। গতিকে সাংবাদিক বন্ধুসকল, আপোনালোকৰ ভৱিষ্যতৰ দিনত আমি সহযোগিতা কামনা কৰিছোঁ।